আজি আহিছোঁ ওলাই অকণমান। এইটো হৈছে ফৰাম মল বুলি কয়, তালৈ কেলৈ আহিছোঁ পিছত আপোনালোকক ভিতৰত গৈ দেখাম। চাওক মলটো অকণমান দেখাইছোঁ। অৱশ্যে এইটো সন্মুখৰ ফালতো এতিয়া দেখাব নোৱাৰিলোঁ, কাৰণ আমি পাৰ্কিঙৰ দি আহিলোঁ ঘূৰি। পিছত আপোনালোকক যোৱাৰ সময়ত বাৰু ওপৰৰ ফালে দেখাম। এতিয়া দেখাইছোঁ ৰ'ব দেই। চাওক ক'ত আহিছোঁ দেখিলেনে? ডেষ্টিনেশ্যন বাৰ্বিকিউ নেশ্যন, মোৰ ফেভৰিট ফুড জইণ্ট। বহুত দিনৰ মূৰত খাবলৈ আহিছোঁ। ইয়াত অকণমান দেখাই দিছোঁ। চাব দে চিঞৰ বাখৰ, চাউণ্ডটো ভালকৈ আহিব পাৰে। এয়া আমাৰ ডেষ্টিনেশ্যন হৈছে আজি বাৰ্বিকিউ নেশ্যন। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই সুধিবলৈ পাহৰি গৈছোঁ, বেয়া নাপাব। ভালে ভালে থাকক। ভিতৰত গৈ দেখাই আছোঁ দেই। বাই বাই। ৰ'ব বুকিং কৰাৰ পাছতো ৰ'ব লগা হ'ল 2 মিনিট। চাৰিওফালে বিৰাট ক্ৰাউড আজি, দেওবাৰ যিহেতু, সেইকাৰণে দেখাইছোঁ। চাব কিমান ক্ৰাউড। শুনক চিঞৰ বাখৰ। আমাৰ বুকিঙৰ পিছতো 2 মিনিট ৰ'বলৈ ক'লে। এয়া দেখাইছোঁ আপোনালোকক অকণমান। সকলোতে দেখিছে চাগে বাৰ্বিকিউ নেশ্যন। খাবলৈ মানে টেবুল পালোঁ। চিঞৰ বাখৰ লৈ আছে। মই অকলে বহিছোঁ ইফালে। মোৰ হাজবেণ্ডৰ ল'ৰা, কাৰণ মই ভেজ, সিহঁতি চাওঁতে চাওক। হুলস্থুল চাওক, মানুহ চাওক। আজি চানডে তাতে আমাৰ দুজন বহি আছে। আজি গম নাপায় মই ফটো তুলিছোঁ, কেমেৰাত আহিছে বুলি। আৰু কি কি খাবলৈ পাওঁ আপোনালোকক দেখাম। আমাৰ ষ্টাৰ্টাৰ আহি গ'ল। এই লেফ্ট ছাইডৰখিনি মোৰ ভেজ, ইফালে নন ভেজ। এয়া হৈছে মিক্সড ভেজ কাটলেট, কাজুন পটেটো, সিহঁতৰো দিছে নন ভেজ। আৰু কিবা কিবি আহি থাকিব, মই দেখাই থাকিম আপোনালোকক দেই। এয়া মোৰ ক্ৰিস্পি পটেটো দিলেহি আহি। মই ষ্টাৰ্ট কৰাই নাই এতিয়ালৈকে, আপোনালোকক দেখাবৰ কাৰণে ৰৈ আছোঁ। এয়া মোৰ পনীৰ, এইটো দেখাইছোঁ। এইটো পনীৰ, এইটো হৈছে বাৰ্বিকিউ ভেজিটেবলছ, পাইনএপল আছে আৰু কিবা কিবি আহিব। মোৰ ভেজত এয়া আছে। এয়া পাপৰি চাট আহিছে মোৰ। আৰু এইটো চিলি কিবা চিলি পনীৰ আই থিংক। এয়া চাওক মোৰ পানীপুৰি আহিলে, পাপৰি চাট, এয়া চিলি পটেটো, আৰু ল'ৰাৰ কাৰণে বেলেগে মেও দি পেলাই, কম স্পাইচ দি পেলাই বনোৱা আছে। এইটো কি হেৰি প্ৰনছ। এয়া এইফালে অকণমান দেখাই দিছোঁ লোককো। চাওক এয়া মই খোৱা আৰম্ভ কৰোঁ। আৰু কিবা কিবি আহি থাকিব, আপোনালোকক মই দেখাই থাকিম। এয়া মোৰ কাৰণে ভাৰ্জিন মহিটো ড্ৰিংকছ, আৰু ল'ৰাৰ কাৰণে ব্লুবেৰী। এওঁৰ কাৰণেও আহিছে। এওঁৱে মই ভাৰ্জিন মহিটো লৈছোঁ আৰু ল'ৰাই ব্লুবেৰী। আধা পেট ফুলেই হৈ গ'ল ষ্টাৰ্টাৰে, আৰু আহিব। মই খুব ভাল পাওঁ ইয়াত জানে খাই পেলাই, কাৰণ ইয়াত ভেজিটেৰিয়ানৰ নন ভেজিটেৰিয়ানৰ লগতেও ভেজিটেৰিয়ানৰ কাৰণেও বহুতখিনি অপশ্যন আছে। যিহেতু মই ভেজিটেৰিয়ান, সেইকাৰণে মই ইয়াত খাই খুব ভাল পাওঁ। প্ৰায়ে আমি আহোঁ। আজি আমাৰ ঘৰৰ ওচৰত এখন আছে, সেইটোতে প্ৰায়ে যোৱা, সেইকাৰণে আজি চেঞ্জ কৰি এই মলৰ ভিতৰত থকা আউটলেটটোলৈ আহিলোঁ। খাই কেনেকুৱা পালোঁ আপোনালোকক পিছত জনাম, লগত থাকক।
ইয়াৰ মেইন কোৰ্ছত কি কি আছে আপোনালোকক দেখাম ৰ'ব এয়া হৈছে দাল মাখনি প্লেন ৰাইচ ইয়াত কি আছে গাৰ্লিক নুডলছ চিলি গাৰ্লিক নুডলছ আৰু মাঞ্চুৰিয়ান মানে চিলি ভেজিটেবল আইটেম ভালকৈ ধৰিব পাৰে ৰ'ব গাৰ্লিক নুডলছ আৰু ভেজ চিলি ইয়াত আছে কঢ়াই ভেজ এণ্ড ড্ৰাই ফ্ৰুট কোফটা কাৰী ইয়াত আছে पनीर बटर मसाला और छोले ठीक है उसके बाद हाँ ये तो की जानो मटन करी ओके मारिए जे वेज नॉन वेज मटन करी ये तो আছে बटर चिकन मैं नुखुलो नॉन वेज खाने ইয়াত আছে আপোনাৰ এগ মছালা এটা সাইডে আছে কেৰালা ষ্টাইল ফিশ কাৰী এটা সাইডে এগ মছালা এটা সাইডে কেৰালা ষ্টাইল এগ ফিশ কাৰী পাপড় আৰু মই দেখাইলোঁ আপোনালোকক তাৰপিছতে মই খাম এয়া হৈছে চিকেন দম বিৰিয়ানী তাৰপিছতে পনীৰ সবজি দম বিৰিয়ানী এইটো তাৰপিছত এইফালে চুপ আছে চিকেন মাংসাও চুপ আৰু এইটো হৈছে ইণ্ডো এছিয়ান টু ট্ৰেজাৰ চুপ আজি ফাৰ্ষ্ট টাইম শুনিছোঁ তাৰ নাম মই তাৰপিছতে ভালকৈ কেপচাৰ কৰিব পৰা নাই দেই বেয়া নাপাব এইফালে আছে চালাড কাউণ্টাৰ এইটো ৰাইতা এইফালে কাৰ্ড ৰাইচ ইয়াৰ ফেভাৰিট কাৰ্ড ৰাইচ কাৰণ ভাত খোৱাৰ পিছত কাৰ্ড ৰাইচ লাগিবই সকলোকে এইফালে আছে চালাড সেকশন এইকেইটা এইটো কৰ্ণ মটৰ চালাড ফ্ৰুট চালাড এইটো কৰ্ণ চালাড এইটো মিক্স চালাড এইফালে আছে কাটি থোৱা গাজৰ অনিয়ন আৰু আমাৰ তিয়ঁহ ফেভাৰিট তিয়ঁহ তাৰপিছতে এইফালে মিঠাই সেকশন এইটো ডেজাৰ্ট সেকশন পিছত দেখাম আপোনাক আংগুৰি গোলাপ জামুন আৰু মুগ দাল হালোৱা এইটো মুগ দাল হালোৱা এইটো আংগুৰি গোলাপ জামুন এনে কিবা কুলফি আছে এয়া হৈছে ফ্ৰুট কাষ্টাৰ্ড কেক এইটো চকলেট পেষ্ট্ৰি এইটো হৈছে কেচৰি ফিল্মি তারপরে ফ্রুট তারপর কাটি থোৱা আছে ফ্রুট ইমান চিয়ৰ নহয় নহয় আপোনালোকে ভালকৈ দেখাব পাৰে এইটো হৈছে চকলেট ব্ৰাউনি এয়াই ইয়াত আইটেম বেছি ইমান নাথাকে কাৰণ ষ্টাৰ্টাৰ বহুত থাকে যে মই মোক খোৱা আনগে এয়া মোৰ কাৰণে মই আনিছোঁ অলপ নুডলছ ৰাছিয়ান চালাড মিক্স চালাড তাৰপৰা অকণমান কোফটা অকণমান চব্জি পাপড় আৰু এটা নান এটুকুৰা নান তাৰপিছত ভাত খাম অকণমান আমিতো ভাত নাখালে নহয় এয়া মোৰ ল'ৰাই নান খাই ইমান ভাল পায় তাৰ ডেজাৰ্ট খোৱাৰ সময়তো আকৌ ৰুটি ধৰিছে মুখত এয়া মোলৈ আনিছোঁ চাওক আচলতে মোৰ নহয় আধা ল'ৰা আধা অলপহে মই খাম এই অকণমানি যিটো গোলাপ জামুন দেখিছে এইটোৱে মই খাম আৰু বাকীখিনি মুগ দাল হালোৱা আৰু কিবা পেষ্ট্ৰি আছে আৰু এইটো হৈছে কেচৰি ফিৰনিটো 1 চামুচমান খাম বাকীখিনি ল'ৰা আৰু টেষ্ট ৱাইজ অ'কে ইমান ভাল নালাগিলে খাই ষ্টাৰ্টাৰখিনি ধুনীয়া আছিলে কিন্তু মেইন কোৰ্চ ইমান টেষ্টি নহয় আৰু আইটেমো বহুত কম আমি ৰেগুলাৰ যিটো ফুড জইণ্টলৈ যাওঁ সেইটোত আমাৰ ঘৰৰ ওচৰত সেইটোত বহুতখিনি আইটেম থাকে আৰু বহুত টেষ্টিও আজি অকণ এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে এইটো প্লেটলৈ আহিলোঁ কিন্তু ইমান এটা ভাল নাপালোঁ এতিয়া ডেজাৰ্টটো খাই চাওঁ মিঠাখিনি খাই চাওঁ কেনেকুৱা হয় ইমান এটা ভাল নালাগে টেষ্ট ইমান ভাল নহয় মানে টেষ্টত অকণমান মই কম মাৰ্কছ দিম মই যদিও ৰিভিউ কৰিবলৈ অহা নাই ইয়াত কোনো
জাষ্ট মই আজিৰ দিনটো অকণমান কটাবৰ কাৰণে আহিছিলোঁ বোলো লগতে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ সেই বুলিহে ব্লগটো কৰিছোঁ ইয়াতে মই খাই চাওঁ খাই পেলাই জনাই আছোঁ আপোনালোকে চাগে ভাত চাত খালে জনাই আছোঁ খাই পেলাই ইয়াক খাই বৈ পেলাই ঘৰ যাবলৈ ওলাইছোঁ পাৰ্কিঙত খোৱাৰ এক্সপিৰিয়েঞ্চ ইমান বেছি গ্ৰেট নাছিলে চ'চো আছিলে এইটো হৈছে আমাৰ প্ৰি ভেলেণ্টাইন বুলিও ক'ব নোৱাৰি আমাৰ বহুত দিনৰ মানে মোৰ প্লেন আছিলে অহা বহুত দিন বাহিৰত খাবলৈ অহা নাই সেইকাৰণে আহিলোঁ আজি খালোঁ আপোনালোককো দেখালোঁ হোপ আপোনালোকে চাগে আমনি নাপায় ব্লগটো চাই পেলাই ইমানতে মোৰ ব্লগটো শেষ কৰিছোঁ গুড নাইট সকলোলৈকে এতিয়া আমিও ঘৰলৈ গৈ থাকোঁ বাই বাই